কিছুমান মানুহৰ ঘৰত কন্যা সন্তান জন্ম হ'লেই যেন সেই ঘৰখনৰ ভাগ্য একেবাৰে সলনি হৈ যায়। ঘৰখনত আহে নতুন আনন্দ, নতুন আশীৰ্বাদ আৰু নতুন সৌভাগ্য। জ্যোতিষশাস্ত্ৰ অনুসৰি বেদ আৰু পুৰাণত এটা কথা বহুবাৰ কোৱা হৈছে, কন্যা সন্তান কেৱল সন্তান নহয়, তেওঁ হৈছে দেৱী শক্তিৰ ৰূপ। সেইকাৰণে আমাৰ ভাৰতীয় সংস্কৃতিত কোৱা হয়, যিখন ঘৰত কন্যা সন্তান জন্ম হয় সেই ঘৰখনত মা লক্ষ্মীৰ আগমন হয়। কাৰণ কন্যা সন্তানক দেৱীৰ ৰূপ হিচাপে মানা হয়। তেওঁ ঘৰলৈ আহে যেন আশীৰ্বাদ, সুখ আৰু সৌভাগ্য লৈ। কিন্তু সকলো ঘৰত কন্যা সন্তান জন্ম নহয়। কিছুমান বিশেষ ঘৰতহে এই সৌভাগ্য দেখা যায়। প্ৰশ্নটো হৈছে, কেনেকুৱা ধৰণৰ ঘৰত কন্যা সন্তান জন্ম লয়? জ্যোতিষ আৰু ধৰ্মীয় বিশ্বাস অনুসৰি কিছুমান বিশেষ লক্ষণ আছে। যিখন ঘৰত এই লক্ষণবোৰ দেখা যায় সেইখন ঘৰলৈ দেৱী শক্তি নিজেই আগমন কৰে আৰু বহু সময়ত সেই দেৱী শক্তি আহে কন্যা সন্তানৰ ৰূপত। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে যিকোনো সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনাক জনাম কিছুমান এনেকুৱা গুৰুত্বপূৰ্ণ কথা যিবোৰ হয়তো 90% মানুহে নাজানে। আপুনি যদি ইতিমধ্যে পিতৃ মাতৃ হয় অথবা ভৱিষ্যতে সন্তানৰ আশা কৰিছে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। কাৰণ আজিৰ এই ভিডিঅ'টোত মই ক'ম 5টা বিশেষ লক্ষণ, যিবোৰ লক্ষণ থাকিলে সেইখন ঘৰলৈ কন্যা সন্তান জন্ম হোৱাৰ সম্ভাৱনা বহুত বেছি হয়। ইয়াৰ মাজত কিছুমান লক্ষণ এনেকুৱা আছে যিবোৰ আপুনি হয়তো নিজৰ ঘৰতো ইতিমধ্যে দেখিছে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত মই আপোনালোকক এটা অতি গোপন আৰু শক্তিশালী উপায় ক'ম। এই উপায়টো বহু পুৰণি শাস্ত্ৰত উল্লেখ আছে আৰু বিশ্বাস কৰা হয় এইটো উপায় কৰিলে ঘৰত সৌভাগ্য, শান্তি আৰু কন্যা সন্তানৰ আশীৰ্বাদ আহিব পাৰে। এতিয়া জানি লওঁ আহক সেই প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষণটো। প্ৰথম লক্ষণটো হৈছে যিখন ঘৰত মহিলাক সন্মান কৰা হয়। জ্যোতিষশাস্ত্ৰ আৰু পুৰাণ অনুসৰি কোৱা হয়, যি ঠাইত মহিলাক অপমান কৰা হয় সেই ঠাইত দেৱী শক্তি বাস নকৰে। কিন্তু যিখন ঘৰত মাক, ভনীয়েক, পত্নী বা বোৱাৰীক সন্মান কৰা হয়, তেওঁলোকৰ কথা মনোযোগেৰে শুনা হয়, তেওঁলোকক মৰম আৰু আদৰেৰে ৰখা হয়, তেনেহ'লে সেই ঘৰখনত দেৱী শক্তিৰ আশীৰ্বাদ সদায় থাকে। আমাৰ পুৰাণত এটা গভীৰ কথা কোৱা হৈছে, যি ঠাইত নাৰীসকলক সন্মান কৰা হয় সেই ঠাইত দেৱতাসকলো বাস কৰে। সেইকাৰণে আমাৰ ভাৰতীয় সংস্কৃতিত নাৰীসকলক কেৱল মানুহ হিচাপে নহয়, বৰং দেৱীৰ ৰূপ হিচাপে মানা হয়। কন্যা, মা, ভনীয়েক বা পত্নী এই সকলো ৰূপতেই নাৰীয়ে ঘৰখনৰ শক্তি আৰু সৌভাগ্য বঢ়াই তোলে। বিশ্বাস কৰা হয়, যদি এটা পৰিয়ালে সদায় নাৰীসকলক সন্মান কৰে, তেওঁলোকক মৰম আৰু আদৰেৰে ৰাখে, তেনেহ'লে ঈশ্বৰ সেই পৰিয়ালৰ ওপৰত সুখী হয় আৰু বহু সময়ত সেই আশীৰ্বাদ আহে কন্যা সন্তানৰ ৰূপত। কাৰণ কন্যা সন্তানক বহু সময়ত মা লক্ষ্মীৰ আগমন বুলি ধৰা হয়। আপুনি হয়তো লক্ষ্য কৰিছে, কিছুমান পৰিয়ালত কন্যা সন্তান জন্ম হোৱাৰ পিছত হঠাতে যেন ঘৰখনৰ ভাগ্য উন্নত হ'বলৈ আৰম্ভ কৰে। কিছুমান সময়ত ধনৰ আগমন হয়, কিছুমান সময়ত ঘৰখনত শান্তি আৰু সুখ বৃদ্ধি পায়। জ্যোতিষশাস্ত্ৰ অনুসৰি এইটো কেৱল কাকতলীয় সংযোগ নহয়, এইটো হৈছে দেৱী শক্তিৰ আশীৰ্বাদ। সেয়েহে কোৱা হয়, যদি আপুনি নিজৰ ঘৰলৈ কন্যা সন্তানৰ সৌভাগ্য আনিবলৈ বিচাৰে তেনেহ'লে প্ৰথমে এটা কাম কৰিব, ঘৰৰ প্ৰতিগৰাকী মহিলাক সন্মান কৰিব, তেওঁলোকৰ কথা শুনিব, তেওঁলোকক মৰম কৰিব আৰু তেওঁলোকক মূল্য দিব। কাৰণ যিখন ঘৰত নাৰীক সন্মান কৰা হয় সেই ঘৰখনেই হয় দেৱী শক্তিৰ বাসস্থান আৰু এনে ঘৰলৈ কন্যা সন্তান জন্ম হোৱাটো একেবাৰে স্বাভাৱিক কথা। এতিয়া জানি লওঁ আহক দ্বিতীয় লক্ষণটো। দ্বিতীয় লক্ষণটো হৈছে যিখন ঘৰত নিয়মিতভাৱে পূজা পাঠ কৰা হয়। আমাৰ পুৰণি শাস্ত্ৰসমূহত কোৱা হৈছে, যিখন ঘৰত প্ৰতিদিনে ঈশ্বৰৰ নাম লোৱা হয়, ধূপ চাকি জ্বলাই পূজা পাঠ কৰা হয়, সেই ঘৰখন
পবিত্ৰ শক্তিৰে ভৰপূৰ হৈ থাকে। পূজাপাঠ কেৱল এটা ধৰ্মীয় ৰীতি নহয়, এইটো হৈছে ঘৰৰ ভিতৰত পবিত্ৰ আৰু পজিটিভ এনাৰ্জি সৃষ্টি কৰাৰ এটা উপায়। যেতিয়া এখন ঘৰত নিয়মিতভাৱে ভগৱানৰ নাম লোৱা হয়, ভগৱানৰ পূজা কৰা হয়, তেতিয়া সেই ঘৰখনৰ পৰা নিগেটিভ এনাৰ্জি লাহে লাহে আঁতৰি যায়। তাৰ ঠাইত আহে শান্তি, সুখ আৰু শুভ শক্তি। আৰু যি ঠাইত শুভ শক্তি থাকে সেই ঠাইলৈ দেৱী শক্তি সহজে আগমন কৰে। যিখন ঘৰত পবিত্ৰতা আৰু ভক্তি থাকে সেইখন ঘৰলৈ ঈশ্বৰৰ বিশেষ আশীৰ্বাদ আহে। আৰু বহু সময়ত সেই আশীৰ্বাদ দেখা যায় কন্যা সন্তানৰ ৰূপত। কাৰণ কন্যা সন্তানক বহু সময়ত মা লক্ষ্মীৰ আশীৰ্বাদ বুলি ধৰা হয়। এতিয়া জানো আহক তৃতীয় লক্ষণটো। তৃতীয় লক্ষণটো হৈছে যিখন ঘৰত দান পুণ্য কৰা হয়। দান পুণ্য কেৱল ধনী মানুহৰ কাম নহয়। দান পুণ্য মানে হৈছে নিজৰ সামৰ্থ্য অনুসৰি আন মানুহক সহায় কৰা। যদি আপুনি দুখীয়া মানুহক সহায় কৰে, ভোকাতুৰ মানুহক ভাত খুৱায় অথবা কোনো দুখীয়া মানুহৰ কষ্ট কমাবলৈ চেষ্টা কৰে, তেনেহ'লে সেই কামবোৰ ঈশ্বৰৰ দৃষ্টিত অতি পবিত্ৰ কৰ্ম বুলি ধৰা হয়। শাস্ত্ৰ অনুসৰি কোৱা হয়, যি মানুহে আনৰ মংগল কামনা কৰে, ঈশ্বৰেও তেওঁলোকৰ মংগল কৰে। আৰু কেতিয়াবা সেই মংগলৰ ফলত পৰিয়াললৈ আহে অসাধাৰণ সৌভাগ্য। কিছুমান ক্ষেত্ৰত সেই সৌভাগ্য দেখা যায় কন্যা সন্তানৰ আগমনৰ ৰূপত। আপুনি হয়তো লক্ষ্য কৰিছে, বহু সৎ আৰু দয়ালু পৰিয়ালত কন্যা সন্তান জন্ম হয় আৰু তেওঁলোক ঘৰখনলৈ আহি যেন সৌভাগ্য লৈ আহে। সেয়েহে কোৱা হয়, যি পৰিয়ালে সদায় সৎ কাম কৰে, দান পুণ্য কৰে, সেই পৰিয়ালৰ ওপৰত ঈশ্বৰ সদায় সুখী হৈ থাকে। আৰু ঈশ্বৰৰ সেই সুখীৰ এটা সুন্দৰ ৰূপ হৈছে কন্যা সন্তানৰ আশীৰ্বাদ। এতিয়া জানি লওঁ আহক চতুৰ্থ লক্ষণটো। চতুৰ্থ লক্ষণটো হৈছে যিখন ঘৰত শান্তি আৰু মৰম থাকে। এটা কথা আপুনি নিশ্চয় লক্ষ্য কৰিছে, কিছুমান ঘৰত সদায় আনন্দ আৰু শান্তি দেখা যায়। ঘৰৰ মানুহবোৰ একেলগে বহে, কথা পাতে, এজনে আনজনক সন্মান কৰে, মৰম কৰে। সেই ঘৰখনত কাজিয়া, গালিগালাজ বা ঘৃণা খুব কম দেখা যায়। এনেধৰণৰ ঘৰবোৰক জ্যোতিষ আৰু ধৰ্মীয় বিশ্বাসত শুভ শক্তিৰ ঘৰ বুলি কোৱা হয়। কাৰণ যি ঠাইত সদায় কাজিয়া আৰু নিগেটিভিটি থাকে, সেই ঠাইত দেৱী শক্তি বাস কৰিবলৈ নাপায়। কিন্তু যিখন ঘৰত থাকে মৰম, সহানুভূতি আৰু একতা, সেই ঘৰখনত পজিটিভ এনাৰ্জি স্বাভাৱিকভাৱে বৃদ্ধি পায়। আৰু যেতিয়া এখন ঘৰ পজিটিভ এনাৰ্জিৰে ভৰি উঠে, তেতিয়া সেই ঘৰখনলৈ ঈশ্বৰৰ বিশেষ আশীৰ্বাদ আহে। বহু সময়ত সেই আশীৰ্বাদ দেখা যায় কন্যা সন্তানৰ আগমনৰ ৰূপত। কাৰণ কন্যা সন্তানক বহু সময়ত দেৱী শক্তিৰ জীৱন্ত ৰূপ বুলি ধৰা হয়। সেয়েহে কোৱা হয়, যিখন ঘৰত শান্তি আৰু মৰম থাকে, সেই ঘৰখনেই হয় দেৱী শক্তিৰ প্ৰিয় স্থান। এতিয়া আহিছোঁ পঞ্চম আৰু শেষ লক্ষণটোলৈ। পঞ্চম লক্ষণটো হৈছে যিখন ঘৰত মা লক্ষ্মীৰ পূজা কৰা হয়। মা লক্ষ্মী হৈছে ধন, সৌভাগ্য আৰু সমৃদ্ধিৰ দেৱী। কিন্তু বহু শাস্ত্ৰত কোৱা হৈছে মা লক্ষ্মীৰ শক্তি বহু সময়ত কন্যা সন্তানৰ ৰূপতো প্ৰকাশ পায়। সেইকাৰণে আমাৰ সংস্কৃতিত কন্যা সন্তানক মা লক্ষ্মীৰ ৰূপ বুলি মানা হয়। যদি এখন ঘৰত নিয়মিতভাৱে মা লক্ষ্মীৰ পূজা কৰা হয়, শুক্ৰবাৰে চাকি জ্বলাই প্ৰাৰ্থনা কৰা হয়, তেতিয়া সেই ঘৰখনত সৌভাগ্যৰ শক্তি বৃদ্ধি পায়। আৰু যেতিয়া মা লক্ষ্মী সুখী হয়, তেতিয়া সেই পৰিয়ালক বহু ধৰণে আশীৰ্বাদ দিয়ে। কিছুমান ক্ষেত্ৰত সেই আশীৰ্বাদ দেখা যায় কন্যা সন্তানৰ জন্মৰ ৰূপত। এইকাৰণেই বহু মানুহে বিশ্বাস কৰে কন্যা সন্তান জন্ম হোৱা মানে কেৱল এটা সন্তান জন্ম হোৱা নহয়, ই হৈছে মা লক্ষ্মীৰ আশীৰ্বাদেৰে ঘৰলৈ অহা এটা পবিত্ৰ শক্তি। এতিয়া মই আপোনাক জনাম এটা সৰু কিন্তু অত্যন্ত শক্তিশালী উপায়। এই উপায়টো বহু পুৰণি ধৰ্মীয় বিশ্বাস আৰু লোক প্ৰচলিত পৰম্পৰাত উল্লেখ আছে। বিশ্বাস কৰা হয়, যদি এইটো সঠিকভাৱে কৰা যায়, তেনেহ'লে ঘৰত সৌভাগ্য, শান্তি আৰু দেৱী শক্তিৰ আশীৰ্বাদ বৃদ্ধি পায়। উপায়টো হৈছে খুবেই সহজ। প্ৰতি শুক্ৰবাৰে সন্ধিয়া সময়ত নিজৰ ঘৰৰ পূজা স্থানত এগছি পৰিষ্কাৰ চাকি জ্বলাব। চাকিগছিত ঘিউ দি জ্বলাই মা লক্ষ্মীৰ সন্মুখত শান্ত মনেৰে বহিব। তাৰপিছত অন্তৰৰ পৰা এইটো প্ৰাৰ্থনা কৰিব, হে মা লক্ষ্মী, আমাৰ ঘৰলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ আশীৰ্বাদ দিয়া। আমাৰ পৰিয়ালত সদায় মৰম আৰু আনন্দ থাকক।
এই প্ৰাৰ্থনা সদায় ভক্তি আৰু বিশ্বাসেৰে কৰিব। বিশ্বাস কৰা হয় যেতিয়া এজন মানুহে অন্তৰৰ পৰা প্ৰাৰ্থনা কৰে, ঈশ্বৰে সেই প্ৰাৰ্থনা নিশ্চয় শুনে আৰু লাহে লাহে ঘৰত পজিটিভ এনাৰ্জি বৃদ্ধি পাবলৈ আৰম্ভ কৰে। এটা কথা সদায় মনত ৰাখিব, কন্যা সন্তান কেৱল এটা সন্তান নহয়, তেওঁ হৈছে ঘৰৰ আনন্দ, মৰম আৰু আশীৰ্বাদৰ উৎস। তেওঁ ঘৰখনক উজ্জ্বল কৰে, ঘৰখনত আনে নতুন জীৱন, নতুন আশা। সেয়েহে আমাৰ সংস্কৃতিত কোৱা হয়, যিখন ঘৰত কন্যা সন্তান জন্ম হয় সেই ঘৰখন ভাগ্যৱান হয়, কাৰণ সেই ঘৰখনত আহে দেৱী শক্তিৰ আশীৰ্বাদ। যদি আপুনি এই ভিডিঅ'টো উপযোগী বুলি ভাবিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা বহু গুৰুত্বপূৰ্ণ জ্যোতিষ আৰু আধ্যাত্মিক তথ্য লৈ মই আপোনালোকলৈ আগলৈ লৈ আহিম। ধন্যবাদ।